আনন্দী নামৰ এগৰাকী দুখীয়া গাঁৱলীয়া মহিলা স্বামীক খুব সোনকালে হেৰুৱাইছিল। তেওঁৰ জীৱনৰ একমাত্ৰ আশাৰ পোহৰ আছিল তেওঁৰ পুত্ৰ বিৰাজ। গৰীব হ'লেও আনন্দীয়ে বহুত ত্যাগ স্বীকাৰ কৰি পুত্ৰজনক ল'ৰাৰ পৰাই লালন পালন কৰিছিল। বিৰাজ আছিল খুব বুদ্ধিমান আৰু খুব লাজুকীয়াল। আনন্দীয়ে খেতি কাম কৰি ঘৰে ঘৰে কাম কৰি কোনোমতে পুত্ৰজনৰ পাঠশালাৰ খৰচ যোগাইছিল। পুৱতি নিশালৈকে কাম কৰিছিল কেৱল পুত্ৰজনৰ মানুহ কৰাৰ আশাৰে। বিৰাজেও মাকৰ কঠোৰ পৰিশ্ৰম দেখি নিজেও মনোযোগেৰে পঢ়া শুনা কৰিছিল। হাইস্কুল উত্তীৰ্ণ হোৱাৰ পিছত বিৰাজে গুৱাহাটীলৈ কলেজ পঢ়িবলৈ গ'ল। আনন্দীয়ে অশ্ৰু শিখৰে চকুত পুত্ৰক বিদায় দিলে। সপোন দেখিছিল বিৰাজ এজন ডাঙৰ বিষয়া হ'ব আৰু তেওঁলোকৰ দুখৰ দিনবোৰ অন্ত পৰিব। গুৱাহাটীত গ'লে বিৰাজৰ জীৱন আৰু চিন্তা ভাৱনাৰ এক প্ৰকাশ পৰিৱৰ্তন ঘটিল। মহানগৰৰ চাকচিকা নতুন বন্ধু বান্ধৱীৰ স্পৰ্শলৈ তেওঁ চিন্তাধাৰা অলপ সলনি কৰিলে। প্ৰথমে তেওঁ মাকৰ লগত প্ৰায়ে কথা পাতিছিল, কিন্তু অলপ অলপকৈ তেওঁ যোগাযোগ কমাই দিছিল। বছৰ দুটা পাৰ হ'ল। আনন্দীয়ে ছোৱালী মানুহৰ দৰে হেঁপাহেৰে পুত্ৰৰ খবৰ পোৱাৰ আশাত থাকিল। কিন্তু বিৰাজৰ অলপ খবৰ অহা কমি গ'ল। ফোন কৰিলে নধৰে, মেছেজ দিলেও উত্তৰ নিদিয়ে আনন্দীক। এদিন তেওঁ এক প্ৰতিবেশীক লগত গুৱাহাটীৰ উদ্দেশ্যি ৰাওনা ধৰিলে। খোজে খোজে গ'ল পুত্ৰৰ হোটেললৈ। দেখা পালে বিৰাজ তাৰ বন্ধুবৰ্গৰ সৈতে মাকক এৰি দিয়াৰ জিনিছবোৰৰ লগত ব্যস্ত। চকুত পুৰণা চিনাকি নাই, গাটো মৰম সনা সেই ধাৰা নাই। মাকক দেখিয়েই বিৰাজ অকৃষ্ট বোধ কৰিলে। ক'লে, মা এতিয়া আহি কি কৰিবা? মই ব্যস্ত। মই অলপ পিছত আহিম, তই আগতে ঘৰলৈ যা। আনন্দীৰ বুকু চিৰি গ'ল। এই পুত্ৰলৈ সন্মান বিচাৰি আহিছিল, জীৱনটো সঁপিছিল পুত্ৰৰ নামত। আনন্দীয়ে মনত দুখ কৰি ঘৰলৈ ঘূৰিল। দিনবোৰ পাৰ হ'ল। বিৰাজ কলেজ শেষ কৰি এক কোম্পানীত চাকৰি পালে। সেয়া আনন্দীৰ জানিবৰ কথা নহ'ল। মাকৰ মনত সদায় সেই সৰু পুত্ৰটোৰ সুঁৱৰি আৰু চকুত এটি নীৰৱ অশ্ৰুবিন্দু। এদিন বিৰাজ বিবাহপাশত আবদ্ধ হ'ল। এক আধুনিক চিন্তাধাৰাৰ ছোৱালীক বিবাহ কৰালে। আনন্দীক নহ'ল জনাবলৈ। কাৰণ পাছে নতুন ঘৰৱালীয়ে অপচন্দ বিৰাজৰ পত্নী। 4 বছৰ পিছত বিৰাজক এখন চিঠি আহিল। মা অসুস্থ, গাঁৱলৈ আহি দেখা। চিকিৎসা নাই, সময় বেছি নাই। চকুত চকু নপৰে। হৃদয় খচি উঠিল। নিজৰ অৱহেলাৰ কিমান গভীৰ মূল্য দিছেহে বুজি পালে। গাঁৱলৈ উভতি অহাৰ পথত বিৰাজৰ চকুত সেউজীয়া পথ, পুৰণি ঘৰ, বগা গৰুবোৰ, সকলোবোৰে একেটা কথাই ক'লে, মা, মাথো মা। ঘৰত সোমাই দেখিলে আনন্দী জিৰণিত শুই আছে। মুখখন শুকাই গৈছে, চকুৰ পতা বন্ধ, কিন্তু মুখত এটি শান্তি। তেওঁ মৃত্যুৰ শেষ লগত পুত্ৰৰ ফটো এখন বুকুত চেপি ধৰিছিল। বিৰাজ হুকহুকাই কান্দি উঠিল। মা মই আহিলোঁ, কিয় অপেক্ষা নকৰিলা? তেওঁ জানে এই উক্তিৰ উত্তৰ কেতিয়াও
নাপায় আৰু মাকৰ পৰা। তেওঁ জানে তেওঁ সেউজ পথ এৰিলে আৰু তেওঁ মাক অজান দেশলৈ গুচি গ'ল।